1 2 3 হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জানি চিঠিৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোক চবকে বহুত বেছি সম্ভাষণ জনাইছোঁ, মানে ৱেলকাম জনাইছোঁ। বৰ্তমান সময় হৈ আছে 9:40। এই 9:40ত ভিডিঅ'টো আজি আৰম্ভ কৰিব লৈছোঁ। চ' ভিডিঅ'টোত বৰ বিশেষ একো নেদেখোঁ, একদম সৰু বস্তু এটা দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, শেষলৈকে চাব। তো তেতিয়ালৈকে বস্তুকেইটা মই লৈ আহোঁ, মানে আনবক্সিং বুলি ক'লে ভুল হ'ব, আনবক্সিং নহয়, জাষ্ট মই আপোনাক দেখুৱাই দিম। তাৰপিছত অকণমান কথা ক'ব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আশা কৰোঁ নিশ্চয় ভাল পাব, আৰু যদি ভাল লাগে লাষ্টত লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। তো চাই থাকক। তো বস্তুকেইটা মই লৈ আহিলোঁ, এতিয়া আপোনালোকক মই পেকেটটো খুলি দেখুৱাই আছোঁ। আপোনালোকে সকলোৱে চিনি পায় এই বস্তুকেইটা, চিনি নোপোৱা একো বস্তু নাই। এইটো দেখিছেই, এইটো কি হয় দেখিছেই। আৰু দেখুৱাই আছোঁ মই আপোনাক, খুলি লওঁ ফটাফট মাছ খুলি যাব। এখন আৰু কিবা কিবি আছে, এই মানে আৰু বান্ধি গুন্ধি থৈ দিছে আৰু বাছ। এইখন দেখিছে। তো এইটো এটা আৰু হৈছে এইখন এখন। এই তিনিটা বস্তু আপোনালোক সকলোৱে চিনি পায়, ইয়াত চিনি নোপোৱা কথা একো নাই। আমাৰ অসমৰ বুলি নহয়, বাহিৰৰ মানুহৰ এতিয়া চিনি পোৱা হৈ গৈছে যে আমাৰ এশিঙীয়া গড়টো আমাৰ কিহৰ কাৰণে বিখ্যাত। সকলোৱে জানে, ইয়াক আৰু এক্সপ্লেনেশ্যন দিয়া কোনো দৰকাৰ নাই। আমাৰ এখন জানে, গামোচাখন, আমাৰ অসমীয়াৰ মান সন্মান, আমাৰ অসমীয়াৰ আৱেগ অনুভূতি ইয়াত চব জড়িত হৈ আছে। আৰু লগতে এইখন এখন শৰাইখন, এইখন কেতিয়া কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় আপোনালোক সকলোৱে জানে। ইয়াত আমাৰ অসমীয়াৰ আৱেগ অনুভূতিৰ পৰা গোটেই বস্তুখিনি ইয়াত জড়িত হৈ আছে। ত' ইয়াৰ বিষয়ে আৰু এক্সপ্লেনেশ্যন দিয়া আপোনালোক কাকো দৰকাৰ নাই। আপোনালোক সকলোৱেও খুব সম্ভৱ মোতকৈ বেছি ভালকৈ জানে। চ' মই ভিডিঅ'টো দেখুৱাব বিচৰা, আজি ভিডিঅ'টো কৰা এটাই অৰ্থ হৈছে যে এই যি দুটা বস্তু মই আনিছোঁ, মানে আমি আনিছোঁ আৰু কালেক্ট কৰিছোঁ, এইটো যিটো গড়টো, এই গড়টো এশিঙীয়া গড়টো অনা, এইটো এটা কাঠৰ হয়, কাঠৰ বস্তু। এইটো কোনো মানে বাহিৰৰ ইম্পৰ্ট প্ৰডাক্ট নহয়, যে কিবা এটা আদাৰ মেটেৰিয়েলেৰে ইয়াক বনোৱা, এনেকুৱা কোনো প্ৰডাক্ট নহয়। চ' এইটো আমাৰ মানে থলুৱা প্ৰডাক্ট, আমাৰ অসমৰে কোনোবা নিশ্চয় এনেকুৱা ভাস্কৰ্য শিল্পীয়ে বনোৱা, নিজে হাতেৰে বনোৱা। কাঠৰ হয়, এইটো এটা কাঠৰ হয়, কাঠৰ গড়। এইটো খুব দেখিবলৈ খুব ধুনীয়া হৈ আছে, খুব ভাল হয়। আমাৰ ইয়াৰে মানে থলুৱা শিল্পীয়ে বনোৱা হয়। আৰু এই শৰাইখনো আমাৰ কাঁহ পিতলৰ বাচনৰ কাৰণে। আপোনালোকৰ এইটো সকলোৱে জানে যে সৰ্থেবাৰী কিহৰ কাৰণে বিখ্যাত। আমাৰ এইটো সৰ্থেবাৰীৰ লোকেল মেড হয়, মানে সৰ্থেবাৰীত বনোৱা হয় এইখন। চ' সকলোৱে জানে, ইয়াৰ বিষয়ে আৰু ক'ব নালাগে। চ' এতিয়া দেখুওৱা কথাটো এইটো হৈছে কি, আৰু এইখন গামোচাখন, এইটো কৈ আছোঁ বাৰু। এতিয়া দেখুওৱা কথাটো হৈছে কি, আমি যদি কেতিয়াবা কাৰোবাক সম্ভাষণ জনাব বিচাৰোঁ, বা আমি যেতিয়া জনাওঁ, আমি সদায় মানে বাহিৰৰ প্ৰডাক্টলৈ গুচি যাওঁ। বাহিৰৰ প্ৰডাক্ট মানে কি আৰু আপোনাৰো ডাইৰেক্ট আমি বেলেগলৈ গুচি যাওঁ। চ' মোৰ ক'বলগীয়া এইটো হ'ল যে আমি কাৰোবাক কেতিয়াবা সম্ভাষণ জনাইছোঁ, বা এনেকুৱা মিটিং হওক, যিয়েই নহওক, তাত জনাব লাগিলে, মানে যেতিয়া জনাৰ প্ৰয়োজন হয়, তেতিয়া মই এইটো ক'ব বিচাৰিছোঁ যে আমি বাহিৰা বস্তুৰে আমি তেওঁলোকক আদৰণি নজনাই, সম্ভাষণ নজনাই, আমাৰ নিজৰ বস্তু, সেই বস্তুটোৰ আমি তেওঁলোকক সম্ভাষণ আদৰণি জনাব পাৰোঁ। যেনেকুৱা আমি প্ৰতিখন মিটিঙত, প্ৰতিখন আদৰণি সভাত আমি গামোচাখন ব্যৱহাৰ কৰি আহিছোঁ। চ' ঠিক তেনেকুৱাকৈ আমি এই গড়টোও যদি আমি বাহিৰা প্ৰডাক্ট যদি আমি ব্যৱহাৰ নকৰি, এই গড়টো যদি আমি মানে গড় বুলি নকওঁ, একজেক্টলি মই গড় বুলি কোৱা নাই, এনেকুৱা আৰু বহুত বস্তু আছে। আমাৰ যদি থলুৱা বস্তুৰে মানে আমাৰ যদি ব্যৱহাৰ কৰোঁ, আমাৰ এটাই লাভৱান হ'ল কি, আমাৰ নিজৰ ঘৰৰ মানে প্ৰডাক্টখিনি, নিজৰ ঘৰৰ বস্তুখিনি বাহিৰত বেছি প্ৰচলিত হ'ল, 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমি কিনা বেচা কৰিলোঁ, আমাৰ নিজৰ মানুহৰ পৰাই আমি কিনা বেচা কৰিলোঁ। চ' আমাৰ পইচাটো আমাৰ নিজৰ মাজতে থাকি গ'ল, 2 নম্বৰ কথা। 3 নম্বৰ কথাটো হৈছে কি, আমি এইটো যিমানে আমি প্ৰচলন কৰিম, সিমানে ইয়াৰ উৎপাদন বাঢ়িব, লগতে শিল্পীসকলৰ আপোনাৰ আদান প্ৰদানটো বাঢ়িব, মানে বেপাৰখন বাঢ়িব, লগতে এই বস্তুটো বেছি প্ৰচাৰিত হ'ব। এইটো এটা 4 নম্বৰ মানে। আৰু নেক্সটটো আহিছোঁ মই কি, 4 নম্বৰ কি, মই নেক্সটলৈ আহিছোঁ এই শৰাইখনলৈকে। এই শৰাইখন আমি সকলোৱে বজাৰত পাওঁ, 2 ধৰণৰ পাওঁ। আজিকালিতো আপোনাৰ সকলোবোৰ বস্তু মেচিন,
মেচিনেৰে তৈয়াৰী হয় মেচিন হয় চ' মেচিনেৰে বনোৱা শৰাই এখনো পায় সেইখন যিখন আপোনাৰ অৰিজিন পিতলৰ নাথাকে সেইখনটো অৰিজিন পিতলৰ হয় আপুনি এখন চালে গম পাব যে খুব পাতল হয় এইখন অলৰেডি ইয়াত টেপ লগ মানে এনেকৈ সজাই থোৱা আছে বাৰু গোটেই পাতল হয় চাউণ্ডটো চালেই গম পায় আৰু যিটো মেচিন মেড হয় আপোনাৰ মেচিন মেডত আপুনি কেতিয়াও ইয়াত মানে ফিনিচিংটো ভাল নাপাব সদায় মেচিন মেডত আপোনাৰ ফিনিচিংটো একদম পূৰা ভাল আহিব পূৰা চাৰ্ফেচ তাৰ এটা জিলিকনিটো সদায় বেলেগ থাকিব কিন্তু আমাৰ যিটো আমাৰ ঘৰুৱা মানে আমাৰ যিটো সৰ্থেবাৰীত বনোৱা হৈছে এইটো সদায় আপোনাৰ ফিনিচিংটো অলপ আপোনালোকে ফিনিচিং প্ৰপাৰ ফিনিচিং নাপাব প্ৰপাৰ নহয় মানে ইয়াৰ হেৰিটো নাপাব কিন্তু এই বস্তুটো সদায় আপোনাৰ অৰিজিন এই কথাটো এইটোৱে হ'ল যে কি আমি বাহিৰত বনোৱা মেচিনত বনোৱা এখন শৰাইও আমি কিনি আনিব পাৰোঁ কিন্তু তাকে নকৰি আমি যদি এইখন লওঁ এইখন যদি আমি ব্যৱহাৰ কৰোঁ আমাৰ আদৰণি হওক সম্ভাষণজনক সময়ত তেতিয়া আমাৰ কি হ'ব গড়টো ঠিক গড়টোৰ নিচিনাই আমাৰ আদান প্ৰদান বেছি হ'ব আমাৰ থলুৱা শিল্পীৰ পৰা কিন্তু সৰ্থেবাৰীৰ পৰা কিন্তু সৰ্থেবাৰী যিসকল শিল্পীয়ে দিনে ৰাতি কষ্ট কৰি ইমান কষ্ট কৰি বনাইছে তেওঁলোকৰ বেপাৰ বাঢ়িব আমাৰ ঘৰৰ পইচা আমাৰ ঘৰতে থাকিব লগতে আমাৰ কি হ'ব আমাৰ বস্তুটোৰ মানে শৰাইখনৰ যিটো প্ৰচলনটো খুব বেছি হ'ব চ' সেই ঠিক তেনেকুৱা গামোচাখনটো আৰু গামোচাখনৰ কথা ক'ব লগা একো নাই আমি একদম আমাৰ অসমীয়া আৱেগ হয় আমি বহাগ বিহু দিয়াটো আৰু পূৰা এইখন নহ'লে আমাৰ বহাগ বিহু নহয় আপুনি যিমানেই বজাৰৰ পৰা নতুন কাপোৰ কিনক কাপোৰ নিদিয়ক এইখন নহ'লে আমাৰ কেতিয়াও আমাৰ বিহু নহয় চ' এইখনেই মেইন আমি আলহী আহিলেও কিবা আহিলেও ঘৰত আমি মুগাটো সময়ত আগত পিছত আমি গামোচাখনে তেওঁ দিওঁ মানে মুখখন মুচিবলৈ হওক যিয়ে নহওক আমি যেনেকৈ আমি লগতে তামোল পাণ দিওঁ ঠিক তেনেদৰে আমাৰ লগতে আৰু এটা বস্তু আছে সেই বস্তুটো হৈছে এই জাপিটো বৰ্তমান খুলি আনিব নোৱাৰিব এই জাপিটো সেই একেই চ' ইয়াত আৰু এক্সপ্লেইন কৰিব লগা একো নাই এতিয়া মই ভিডিঅ'টো এই কাৰণত বনালোঁ যে এইখিনিৰ ওপৰত ক'ব লগা যিখিনি কথা ক'লোঁ এই কথাখিনি সকলোৱে জানে কিন্তু মই সকলোকে এটা বস্তু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আমি যেতিয়া আমাৰ এনেকুৱা প্ৰয়োজন অনুভৱ কৰোঁ বা দিব লগা আমাৰ সময় আহে প্ৰয়োজন হয় তেতিয়া যাতে আমি এই বাহিৰা বস্তুবোৰ মানে নিবিচাৰি আমাৰ যাতে থলুৱা আমাৰ নিজৰ আৰু চ' সেইটোকে আমি নিজৰ শিল্পীয়ে বনোৱা থলুৱা বস্তু আমি আনো ব্যৱহাৰ বেছি কৰোঁ তাৰ উৎপাদন বাঢ়ক তাৰ প্ৰফিটটো আমাৰ উৎপাদন বাঢ়িলে আমাৰ নিজৰ হ'ব প্ৰফিটটো আমাৰ নিজৰ হ'ব গতিকে সেইটোহে মই ক'বলৈ বিচাৰিছোঁ চ' বাকী এই ভিডিঅ'টোৰ জৰিয়তে বেলেগ আৰু একো প্ৰকাশ কৰিব বিচৰা নাই এইখিনি বস্তুৱে ক'ব বিচাৰিছিলোঁ চ' মোৰ মনৰ ভাৱ এটা প্ৰকাশ কৰিলোঁ কেনেকুৱা লাগে ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় জনাব আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টোৰ প্ৰতি কিবা দিহা পৰামৰ্শ থাকে বা মোৰ কিবা ভুল হৈ গৈছে অনিচ্ছাকৃত সেই ভুলখিনি আঙুলিয়াই দিব বুলি মই আশা কৰিলোঁ চ' আজিলৈ ভিডিঅ'টো ইমানটা অন্ত কৰোঁ এতিয়া 10টা বাজি গ'ল ভাত খাব হ'ল তো ভাত খাই শুই থাকোঁ তো বাই বাই গুড নাইট